জমাবলৈ কিবা এটা কৰি থাকোঁ। ভাল লাগিছে নাই? দিয়ক একেলগে চবেই দিয়ক। এই মোক এবাৰ তোক কিমান মাজতে বনি এই জেঠাইও এনেকৈ কৈছে এতিয়া ভাল লাগিছে, তাৰমানে কিবা এটা এফেক্ট হৈছে। এই মোক এবাৰ তোক কিমান মাজতে বনি কোৱা হ'ব এইটো। এই মোক এবাৰ তোক কিমান মাজতে বনি চৰাই সোমা শুনে চৰাই বনি যাম হ'ব, একেলগে উৰি যাম এতিয়া আমি। চৰাই সোমা শুনে চৰাই সোমা শুনে খুব ভাল লাগিছিল, খুব লাগি আছিলে আৰম্ভণিতে, এতিয়া আৰু লাগিছে। থেংক ইউ ছ' মাছ, ইটছ জাষ্ট আমেজিং, থেংক ইউ। মোক এবাৰ তোক কিমান মাজতে বহুত দিন দূৰলৈকে থকা কিমান আজি মানুহ 1 লাখমান মানুহ যেন লাগিছে, বুজিয়ে পোৱা নাই। পিছৰ মানুহখিনি একেলগে কৈছেনে? মোক এবাৰ তোক কিমান মাজতে বহুত দিন গোটেই অঞ্চলৰ মানুহখিনিক মোৰ ফালৰ পৰা নমস্কাৰ, আমাৰ ফালৰ পৰা নমস্কাৰ, সেৱা আৰু মৰম বহুত বেছি। গীটাৰত সুৰজ ৰাভা অন গীটাৰ্ছ, আপোনালোকৰ দুধনৈ ল'ৰা হাত চাপৰি বজাই দিয়ক। বাহিত লক্ষী লাহন চিনিয়ে পায়, আমাৰ অসমৰ এইবিলাক ডাঙৰ ডাঙৰ ষ্টাৰ্ছ মোৰ লগত থিয় হৈ আছে কাৰণে মই যোনটো হ'বলৈ চেষ্টা কৰিছোঁ। এইটো কোনে, এইটো কোন ষ্টাৰ? এইটো যে চাউণ্ডটো কৰিছে কোনটো নেকি? প্ৰকাশন য'ত হৃদয়, আমাৰ লাচিত বৰুৱা ঢোলত, তেওঁৰ কাৰণে চাপৰি বজাই দিয়ক। মই অকণমান চাপৰি দিছোঁ। অন ড্ৰামছ জন্ময়, কৃতিকা অন ভোকেলছ, হিমাচল বেছ। মই এইকেইটা মোতকৈ আধা বয়সৰ, মই জেগাই থাকিব লাগে চাওকচোন অৱস্থাটো। On keys with the background BG happening there. Munu on keys. আৰু মোক মাতাৰ কাৰণে ধন্যবাদ। আমি একেলগে চবকে আপোনালোকক সেৱা জনাইছোঁ। মোক কিমান মাজতে বহুত দিন আৰু জোৰ লাগিব। মোক কিমান মাজতে বহুত দিন